दोंसे आद्रा लुनाय लामाया जालाखार खालामदों टंलानि उदमारि गामिनि रायजोफोरखौ बोसोरब्रै हमनानै लुनायनि खामानि आबुं जायासै उदमारि गामिनिफ्राय टंला भेरगावसिम थांनाय फोनांजाब लामाया गोलाव सान हमनानै हान्थिनायाव जालाखार सैनांबोदों रायजोफोरा सानफ्रोमबो गाज्रि जादों गारि साइकेल नाथाय खोमा होआखै थान्दै लुग्रा बिफाना बायनाय अन्थाइ गारनानैनो लामा लुनायनि बिबान फोजोबनायनि अजद ठिकादार कीर्तन बिश्वासनि हेंथायै सहायनो हायैनि ओंखारबोदों ओनसोलनि जौ रायजोफोरा थाबैनो लामा लुनायनि खामानि आबुं खालामनो दाबि खालामदों रागा जोंनाय रायजोफोरा दोंसे आद्रा लुनाय लामाया जालाखार खालामदों टंलानि उदमारि गामिनि रायजोफोरनि जालाखार थासारि आरो बोसोरब्रै हमनानै लुनायनि खामानि दिनैसिमबो आबुं जायासै आरो ठिकादार कीर्तन बिश्वासनि हेंथायै रागा जोंखांदों रायजोफोरा आरो थाबैनो लामा लुनायनि खामानिखौ आबुं खालामनो दाबि खालामदों रागा जोंनाय रायजोफोरा এই ৰাস্তাটো হ'ল উদমাৰী বুঢ়ীগাঁও বৰভাগ এনেকৈ পুলটো ইফালেদি আহি যাব মেইন ভেৰগাঁও আৰু টংলা পথত আৰম্ভণিটো তাৰপিছত আমাৰ ৰাস্তাটো পানেৰী বিধানসভাৰ বিশ্বজিতে যেতিয়া MLA হৈছিল তেতিয়াৰ পৰা আৰম্ভ হৈছিল চেংচন হোৱা বুলি গম পাইছোঁ কিন্তু আজিলৈকে কামখিনি হোৱা নাই ৰাস্তাটো হোৱা নাই 3-4 বছৰ 5 বছৰ নেক্সট আকৌ ইলেকশ্যন হৈ গ'ল তেতিয়ালৈকে হোৱা নাই গতিকে সেইটো কাৰণে আমি ৰাইজে ওলাই আহিব লগা হ'ল ৰাস্তাৰ মানে আমাৰ ৰাইজে অহা যোৱা কৰোঁতে বহুত অসুবিধা হৈ আছে সেইটো কাৰণে আমি ৰাইজে ওলাই আহিব লাগে মুঠতে এতিয়া আমাৰ ৰাস্তাটো এই সময়তে সম্পূৰ্ণ কৰিব লাগে কি কাম কৰিলা এতিয়ালৈকে আমি দেখা পাইছোঁ হিল পেলাই আছে হিল পেলাই আকৌ ৰুলাৰ মাৰছে তাৰপিছত আকৌ কাটা হিল দিছে কাটা হিলখিনি ওলোৱাৰ কাৰণে আমাৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে সেইটো কাৰণে আমি চাইকেল গাড়ী আহাত বহুত অসুবিধা হৈছে আমিতো ওলাই যাব লগা হয় ভেৰগাঁওলৈকে টংলালৈকে এই ৰাস্তাইদি গতিকে আমি অসুবিধা পোৱাৰ কাৰণে আমি এইটো কৰিবৰ কাৰণে বাধ্য হৈছোঁ কিমানমান গাঁৱৰ মানুহ অহা যোৱা কৰে ইয়াতে এনে 4-5খনমান গাঁৱৰ মানুহ অহা যোৱা কৰা হয় দৈনিক অহা যোৱা কৰা হয় এইটোৱে মেইন পথ আমাৰ টংলা ভেৰগাঁও যোৱা পথ ঠিকাদাৰৰ নামটো কীৰ্তন বিশ্বাস বুলি কোৱা জানিছোঁ তেখেত খৈৰাবাৰীৰ হয় তেখেতে কামখিনি অতি সোনকালে কৰি দিলে আমি মিডিয়া লগ পাই এই কমপ্লেইনটো আজি দিব পাৰিম সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যা হয় এই সমস্যাত প্ৰথম পানীৰ সমষ্টিত যোৱা 5 বছৰত বিগত বিশ্বজিৎ দৈমাৰীয়ে ইয়াতে MLA হৈছিলে আৰু অলৰেডি তেওঁ অসমৰ অধ্যক্ষ হৈছিলে তেওঁ এই আবণ্টন দিছিলে 7.5 কোটি টকাৰ ইয়াৰ ৰাস্তাখন কিন্তু আজিলৈকে হৈ নুঠিল ইয়াৰ কাৰণটো কি মূলত কি আমি ভিতৰুৱা কৰিছোঁ আমি একো নাজানো কিন্তু এতিয়া আমাৰ যিটো মেটেল পাৰছে মেটেলটো পাৰা হৈ গ'ল মাত্ৰ কাৰ্পেটিং কৰিব লাগিছিলে কিন্তু কাৰ্পেটিং নকৰাকৈ এনেকৈ থৈ দিলে আজি যাৰ ফলত মানে বালি চালি খুহি যায় স্কুলৰ ল'ৰা ছোৱালীবোৰে স্কুলত যাওঁতে সকলোৰে মানে চাইকেলৰ টায়াৰ ফুটে কিছুমানৰ গাড়ী বিয়ে এনেকৈ মানে অৱস্থা হৈছে মানে স্কুলৰ পৰা কিছুমানে গৈ পেলাই আধা ৰাস্তাত ঘূৰি আহিব লগা হয় এই অৱস্থা হৈছে আৰু এতিয়া বৰ্তমান এতিয়া বাৰিষা ছিজন আছে বাৰিষা ছিজনত এতিয়া কামটো মানে জুৰিছে এতিয়া কালভাৰ্টা বনাই আছে এতিয়া পিছৰ মানুহ বহুতে খেতি কৰিব লাগে এতিয়া পানীটো ব্লক কৰি থৈ দিছে এই কামটো আগতে কৰিব পাৰিলে হয় মাজতে 2-3 বছৰ এনে ৰৈ গ'ল গতিকে এই মুহূৰ্তত যদি কামটো সোনকালে কৰি নিদিয়ে তেতিয়াহ'লে আমি ৰাইজক লৈ পেলাই আমি ধৰ্ণা দিবলৈ আমি সাজু আছোঁ ঠিকাদাৰ আমাৰ এতিয়া কীৰ্তন বিশ্বাস বুলি আমি জানো তেখেতে প্ৰথমতে চাব কণ্টেক্ট আছিলে এইফালে কোনোবা এজনক দিছিলে পিছত তেখেতে কামটো কমপ্লিট নকৰাৰ পিছত এতিয়া কীৰ্তন বিশ্বাসে কামটো হাতত লৈছে এতিয়া তেওঁ সোনকালে কৰিব লাগে যা নহওক ৰেজিষ্টাৰ থকা ঠিকাদাৰ হিচাপে তেওঁ কামটো কৰিব লাগে তেওঁৰ ওপৰত দায়িত্বটো আছে গতিকে আমি যদি ৰাস্তাটো এই মুহূৰ্তত সোনকালে কৰি নিদিয়ে তেতিয়াহ'লে আমি ৰাইজে ওলাই ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিম